নমস্কাৰ। বহুদিনৰ মূৰত আমি আকৌ ভিডিঅ' বনাবলৈ ওলাইছোঁ। বিশেষ অসুবিধাৰ কাৰণে আমি ভিডিঅ' বনাব পৰা নাছিলোঁ। আমাৰ মাজত আজি দুজন বিশিষ্ট শিল্পী আছে, আপোনালোকৰ সন্মুখত মই চিনাকি কৰি দিছোঁ। এয়া তবলাবাদক কুশল দাস, এখেত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা প্ৰাপক। এখেত সৰুৰে পৰা সংগীত চৰ্চা অব্যাহতি ৰাখিছে এতিয়ালৈকে। আৰু এখেত হ'ল দীপক ৰয়, এখেতেও ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা পাবলৈ সক্ষম হৈছে। আজি দীপক ৰয়ৰ কণ্ঠত আমি এটি লোকগীত আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ ভিতৰে আছে জগুৰু কিয় মন চিনি জানি হেৱা কৰা হে নীলাজ মন বিভাগে
าน